Hello everyone, welcome back to my channel. আজি এটা নতুন ব্লগ লৈ আনি আছো আপোনালোকৰ কাৰণে যেহেতু কৰোনা বাহিৰত যাব নোৱাৰো লকডাউন হৈ আছে ঘৰৰ ভিতৰৰ পৰা ব্লগটো বনাম আশা কৰো আপোনালোকে চাই ভাল পাব বলক আৰম্ভ কৰো এতিয়া নিজক বিজি ৰখা খুবেই প্ৰয়োজনীয় যেহেতু মানে সবফালে অকল নেগেটিভ নিউজ ইপনে কৰোনাৰ নিউজ মানুহৰ ডেথ হোৱাৰ নিউজ বহুতে নিজৰ প্ৰিয়জনক হেৰুৱাইছে সো এইটো টাইমত যিমান পাৰি নিজক বিজি ৰাখিব লাগে পজিটিভ থাকিব লাগে সো পজিটিভ থাকিবলৈ হলে প্ৰথমতে আমি নিজক বিজি ৰাখিব লাগিব তো কৰি ভাল পোৱা কামবোৰ কৰি যাওক সো যোনে যি কৰি ভাল পায় তাক কৰিব লাগে নিজকে নিজে কৰি ভাল পোৱা কামবোৰ কৰি নিজক বিজি ৰাখিব লাগে যিমান পাৰে সিমান পজিটিভ ভাইবছ আনিব লাগে সেইভাবে আৰু এইটো টাইমত হসাই বহুতে মানে বাহিৰলৈ যাব নোৱাৰে বহুত সিচুৱেচন বেয়া হৈ আছে তো মানে নিজক বিজি ৰখা খুবেই প্ৰয়োজনীয় মই তেনেকৈ বিজি ৰাখিবলৈ বুলি নহয় ঘৰত থাকোঁতে মানে বহুত কাম হৈ থাকে মানে কাম কৰি থকা যায় কেতিয়াবা কিন্তু মই ভিডিঅ' বনাই থাকোঁ ৰিলছৰ কাৰণে ইনষ্টাগ্ৰাম ৰিলছত আপলোড দিবলৈ তো আজি মই ৰিলছ বনাম আপোনালোকক দেখাম মই ৰিলছ ভিডিঅ' কেনেকৈ বনাওঁ তো বলক আৰম্ভ কৰোঁ মই বেকগ্ৰাউণ্ডৰ কাৰণে এখন ব্যৱহাৰ কৰোঁ এখন ফ্লিপকাৰ্টৰ পৰা কিনি আনিছিলোঁ একচুৱেলি বহুত ভিডিঅ' বনাই থাকিব লগা হয় এনেকৈ ৱালটো ইভেন হৈ থাকিলে মানে ভিডিঅ'বিলাক ভাল হয় চ' মই তেনেকৈ টিউটৰিয়েল ভিডিঅ' চাইছিলোঁ তাৰপৰা বহুতে ক'লে এনেকুৱা হ'লে বহুত ভাল হয় তো মই এইখন কিনিলোঁ এখন নহ'লেও হৈ যায় ৱাল দি আপুনি কৰিব পাৰে কিন্তু আমাৰ ৱালটো মানে এই কালাৰটো ভাল নহয় চ' মই কিনিবলৈ বাধ্য হ'লোঁ তাৰপিছত বহুতে পেপাৰ দি ৱালটো বনাই লয় তাৰপিছতো বনাই সেইটো তেনেকৈও ধুনীয়া আহে মই আজিলৈকে ট্ৰাই কৰা নাই যিহেতু পেপাৰ লগালে গালি খাম ঘৰত তাৰপাছত এতিয়া যিহেতু এইখন লগাব লাগিব এইখন লগাবৰ কাৰণে মই এতিয়া এই চকীখিনি আঁতৰাই ল'ম তাৰপিছত এইখন লগাই কেনেকৈ ভিডিঅ' বনাওঁ মই আপোনালোকক দেখাই আছোঁ ফটো মাৰি ল'লোঁ উকুলেলে আছিলে উকুলেলে দি কেইখনমান ফটো মাৰিলোঁ আপোনালোকক দেখাম ফটোকেইখন কেনেকুৱা আহিলে তাৰপিছত মই ৰিলছ বনাব গৈ আছোঁ আৰু মই আগত বনোৱাও ৰিলছ আছে এইখন ব্যৱহাৰ কৰি সেইখিনি ভিডিঅ' কৰি থোৱা নাছিলে সেইখিনি আপোনালোকক মই দেখাই দিম এই ভিডিঅ'টোৰ লগতে কিন্তু মই এতিয়া ৰিলছ বনাব গৈ আছোঁ কেনেকৈ বনালোঁ আপোনালোকক দেখাম এয়া মই ভিডিঅ'কেইটা শ্বুট কৰি ল'লোঁ তাৰপিছত এডিট কৰিম এডিট মই ইনশ্বটতে কৰোঁ তাত ইজি হয় বাকী বহুত এপ আছে আপোনালোকে যিকোনো যোনটোত কমফৰ্টেবল ফিল কৰে সেইটো ইউজ কৰিব পাৰে মই মানে ইনশ্বটতে ইউজ কৰি থাকোঁ যে তো মোৰ কাৰণে এইটো কমফৰ্টেবল হৈ যায় এয়া হ'ল মই বনোৱা ৰিলছকেইটা আৰু এই বেকগ্ৰাউণ্ডখন ইউজ কৰি উঠা ফটোকেইটা মই আপোনালোকক দেখাইছোঁ এয়া চাব Hey girl, you like me a little bit? No, I don't even like you a little bit. Come on girl, you like me a little bit. Not even a little bit. Wait, don't you like me a little bit? Ew, I don't even like you a little bit. Huh, I heard you like me a little bit. Well maybe just a little bit. Make everyone think it's a photo. Я перед собой вижу тебя наяву. Сердце мое полно веществом. Я говорю нет, оно люблю. Моя голова. आसू থাকিম তোমাৰ খবে আনে কোনো খুখ নালাগে তুমি দিয়া মৰমে জিয়া আমার ভাবার জীবন আছে হে আমাক জড়িবগে জীবনটা আদরেৰে ভৰা তুমি মই এদিন মিলি যাম তুমি মই I love the music play.
আজিৰ ব্লগটো ইমানেই আছিলে যিহেতু মই নতুনকৈ ষ্টাৰ্ট কৰি আছোঁ ভিডিঅ'জ বনাব চ' ইমান মানে কেনেকুৱা কণ্টেণ্ট দিলে ভাল হ'ব এইটো ইমান ধৰিব পৰা নাই আৰু মানুহে কি কণ্টেণ্ট চাই ভাল পায় ধৰিব পৰা নাই আৰু ইকুইপমেণ্টবিলাকো নাই যেনেকৈ স্পীকাৰ নাই তো বাহিৰত গৈ কথা ক'বলৈ প্ৰব্লেম হৈ যায় বেলেগ আৱাজ আহি যায় তাৰপিছত মোবাইলত আৰু ভিডিঅ' শ্বুট কৰোঁ তো পিকচাৰ কোৱালিটিৰ কথাও আহি যায় ইমান ভাল নহয় তো লাহে লাহে আশা কৰোঁ চব যি লাগে সেইখিনি মানে যোগাৰ কৰিব পাৰিম আৰু হোপ ভাল ভাল কণ্টেণ্ট দিব ট্ৰাই কৰিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাপোৰ্ট কৰিব যাতে আগলৈ আৰু ভাল ভিডিঅ' বনাব পাৰোঁ থেংক ইউ